নমস্কাৰ দৰ্শকবৃন্দ মোৰ অন্য টিমিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম আজি মই আহিছোঁ মিডুস্মিতা বাৰ ষ্ট'ৰ কপো চ' আৰ্টলৈ কপোত আপোনালোকে বিচাৰি পাব আমাৰ অসমীয়াৰ স্বাভিমানসমূহ এয়া চাওক জাপি আৰু ৰংঘৰৰ আকাৰত বুটাম আৰু এয়া যে দেখিছে এয়া হৈছে টাই ইয়াত অসমীয়াৰ ফুল বচা আছে আৰু এয়া আমাৰ অসমৰ সম্পদ কপোত থকা সামগ্ৰীসমূহেৰে নিজৰ ঘৰখন সুন্দৰকৈ সজোৱাৰ উপৰিও আমি যদি আমাৰ বন্ধুবৰ্গ তথা বহিৰাগত বন্ধুবৰ্গক আমি যদি আমাৰ অসমীয়াৰ স্বাভিমানসমূহ তেওঁলোকক উপহাৰ হিচাপে দিওঁ তেওঁলোকে নিশ্চয় ভাল পাব নহয় জানো কপোখন আছে গুৱাহাটীৰ লাষ্ট গেটৰ মেক্স শ্বপিং মল বিল্ডিংটোৰ ওপৰত আৰু তেওঁলোকে বিভিন্ন ঠাইত ডেলিভাৰীও দিয়ে আপোনালোকে যোগাযোগ কৰিব পাৰে লাইটসমূহলৈ এবাৰ চাওকচোন সকলো বেটৰ জানেনে আৰু এইখন হৈছে পাৰ্টিশ্যন সকলো দিশতে কেৱল অসমীয়া আৰু অসমীয়া সুবাস চাওক গড়টোৰ ওপৰত ধুনীয়াকৈ আমাৰ কপৌ ফুল পাও আছে আচলতে ইয়াত উপহাৰ হিচাপে দিবলৈ বিভিন্ন সামগ্ৰী আছে এই গাৰু কভাৰসমূহলৈ চাওকচোন সকলোতে আমাৰ অসমীয়া ফুল বচা সঁচাই কি যে মনোমোহা আৰু এই ভিডিঅ' ক্লিপখিনি আমাৰ নাৰীসকলৰ বাবে ইয়াত আপোনালোকে এৰী মুগাৰ বিভিন্ন ধৰণৰ খুব সুন্দৰ ৰঙৰ মেখেলা চাদৰ পাব ৰংবোৰ দেখি নিশ্চয় ভাল লাগিছে নহয়নে এবাৰ আহি চাই যাব দেই উপহাৰ এটা সুন্দৰকৈ উপস্থাপন কৰি দিয়াত গুৰুত্ব আৰোপ কৰিছে কপোৱে চাওকচোন ইমান সুন্দৰ পেকেজিং আমি যদি এনেকৈ কাৰোবাক উপহাৰ দিওঁ উপহাৰ লোৱাজনৰো ভাল লাগিব দিয়াজনৰো ভাল লাগিব নহয়নে আৰু এয়া সুন্দৰ ফ্ৰিজ মেগনেট আমি যেনেকৈ দেশে বিদেশে ফুৰিবলৈ গ'লে নিজৰ আত্মীয় স্বজনলৈ বিভিন্ন ধৰণৰ উপহাৰ আমি লৈ আহোঁ মোৰ বিশ্বাস আমাৰ অসমলৈও যেতিয়া কোনোবা বহিৰাগত আহিব তেওঁলোকে আমাৰ সামগ্ৰীসমূহ তেওঁলোকৰ আত্মীয় স্বজনলৈ উপহাৰ হিচাপে লৈ যাব বাৰু আজিলৈ বিদায় আকৌ লগ পাম মোৰ অন্য এটা মিনি ব্লগত আপোনালোকে কিন্তু আহিব দেই কপৌলৈ বাই